Hello everyone. কি খবৰ আপোনালোকৰ? বহুত দিন পিছত এটা সৰুকে ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছো। ভাবিছো চাই পেলাই ভাল পাব। এতিয়া দুপৰীয়া সময় 3টা মান বাজিছে আৰু মই গৈ আছো আমাৰ সিটিলৈ। সিটি মানে সিটিতেই থাকো কিন্তু যেটো আমাৰ সিটিৰ মেইন টাউনখন হয় তালৈ গৈ আছো কিছু কামত আৰু ভাবিলো আপোনালোককো চহৰখন দেখুৱাই দিও। আৰু আমি আহিছো চহৰৰ একদম মাজত থকা সকলোতকৈ ডাঙৰ মল বুলি ক'ব পাৰে বা এৰিয়া বুলি ক'ব পাৰে সো বলক ভিডিঅ'টো আপোনালোকে এনজয় কৰক ওয়েলকাম বেক টু মাই চেনেল গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ইয়াতে সকলোখিনি ব্ৰ্যান্ডেড বস্তুৱে পায় মানে যেটো এৰিয়াত আমি আহিছো ইয়াতে সকলোখিনি ডাঙৰ যিবোৰ ব্ৰ্যান্ড থাকে কেলভিন ক্লেইন পিংকো তাৰ পিছত আপোনাৰ ভিক্টোৰিয়া সিক্ৰেট সকলোখিনি তেনেকুৱা ব্ৰ্যান্ডেড শপ কেইখনে এইটো এৰিয়াত আছে ইলেক্ট্ৰনিক্সৰ হৈ গ'ল ঘড়ীৰ কাৰণে হৈ গ'ল ৰোলেক্সৰ শ্বৰুম হওক বা ডাঙৰ তেনেকুৱা যিমান শ্বৰুম আছে ব্ৰ্যান্ড আছে সকলোখিনি ইয়াতে পোৱা যায় তো কিছুমান বস্তু বিচাৰি ইয়াতে আহিছিলো আৰু অকমান ভিডিঅ' কৰিলো এইবোৰ ৰিলছৰ কাৰণে ভিডিঅ' বনোৱা হৈছিল একচুয়ালি আপোনালোকে যদি ইনষ্টাগ্ৰামত আছে মোক ফলো কৰিব পাৰে মই আইডিটো বাৰু দি দিম আৰু তাৰ পৰা ওলাই এই মলৰ যিখিনি কাম আছিলে আমাৰ দোকানত সেইখিনি কৰি পেলাই সৰু বস্তু দুটামান লোৱা হ'ল আৰু এই ৰাস্তাৰ মাজত কোনো ঠাই নহয় স্পেশালি ডংফিং স্কয়াৰ বুলি কোৱা হয় মানে চহৰখনৰ নাম বা সেই মাৰ্কেটখনৰ নাম ডংফিং স্কয়াৰ তাতে এনেকুৱাকে বনোৱা আছে বহুত পুৰণা গেট কিছুমান আগৰ দিনৰে বহুত দিনৰ আগৰে আৰু তাতে এনেকে সৰু দুটামান ভিডিঅ' লৈ ললো আপোনালোককো দেখুৱাবৰ কাৰণে ইয়াতে এড কৰি দিলো যেটো সিধাকে লোৱা হৈছিল ইয়াতে ভিডিঅ'টো বেকাকে দিব লগা হ'ল যি নহয় গেটখন দেখুৱাৰ উদ্দেশ্যটো আছিল বহুত ধুনীয়া হয় গেটখন আৰু এনেকুৱা প্লেসবোৰ এনেকুৱা ঠাইবোৰ তো ভালেই লাগে দিয়কচোন বিশেষ একো তেনেকুৱা নাছিল যে বহুত দিন ভিডিঅ' দিয়া হোৱা নাই তো গৈ আছো যেহেতু টাউনলৈ তো টাউনৰ ভিডিঅ'খিনিকে অকণমান লৈ লওঁ বলো তেনেকুৱাকে আৰু খাবৰ কাৰণে এখন ওল্ড ষ্ট্ৰীট হয় মানে ষ্ট্ৰীট মাৰ্কেটৰ নিচিনা পুৰণা ওল্ড ষ্ট্ৰীট মাৰ্কেট বুলি কোৱা হয় ইংলিছত তো আমি ইয়াতে আহিলো বহুত পুৰণা ষ্ট্ৰীট হয় এখন ঘৰবোৰ দেখিলে আপোনালোকে গম পাব যিবোৰ ৱাল আছে সেইবোৰ দেখিলে গম পাব যে বহুত পুৰণা মাৰ্কেট হয় এখন বহুত পুৰণা ষ্ট্ৰীট হয় সো ইয়াতে আহিলো কিবা অকমান খাও বুলি খোৱাৰ একো ভিডিঅ' তেনেকে লোৱা নহল আমি জাস্ট মমো চাওমিন তেনেকুৱাকে সৰু বস্তু কিছুমান লৈ পেলাই শ্বেয়াৰ কৰি ধুনীয়াকে পকাই খালো মোৰ লগৰ এজনীও আছিলে আমি দুজনে একেলগে আহিছো আৰু সোনকালে মানে কামখিনি শেষ হোৱাৰ পিছত ঘৰলৈ গুচি গৈছো বহুত দেৰি মানে ইয়াতে স্পেন্ড কৰি তেনেকে থকা নাই তো মাৰ্কেটখন অকমান দেখুৱাই দিও আপোনালোকে চাই লওক ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ বাই বাই এইখিনিয়ে আছিল টাউনৰ সৰু পাৰ্ট এটা দেখুৱাবলৈ চেষ্টা কৰিলো ৰ'ব যেতিয়া গৈ আছিলো এনেকুৱাকে এটা টিম দেখা পালো স্কুলৰ ষ্টুডেন্টৰ টিম কিছুমান যে তেওঁলোকৰ পাৰফৰ্মেন্স আছে আপোনালোকেও পাৰফৰ্মেন্সটো এনজয় কৰক
দেখাত ব্যস্ত চহৰখনৰ দুটা টাইম লেপছ ভিডিঅ'ৰে এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং, বাই।